নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে চাগে। আৰু আমি এখন ঘৰ বনাই আছোঁ, চৰকাৰী ঘৰ। তো চৰকাৰী ঘৰ যিহেতু বাজেটটো কম আহে, তো সেইকাৰণে সৰুকৈ বনোৱা হৈছে। তো সৰুকৈ বনোৱা হৈছে যদিও মানে ইয়াত নিজৰ পইচাও গেষ্টই খৰচ কৰিছে। তো 14x15 ৰুম দুটা বনোৱা হৈছে। তো ইয়াতে 3 পাল্লা খিৰিকী এখন দিয়া হৈছে এটা ৰুমত, আৰু দুই পাল্লা এখন, টোটেল 2খন খিৰিকী এটা ৰুমত দিয়া হৈছে। তো দৰ্জা গোটেই দুটা ৰুমত মিলাই 3খন দৰ্জা দিয়া হৈছে। তো এইফালে এটা নেক্সট ৰুম আছে, তো এইটো ৰুম চাই লওক। একে সমান ৰুম দুইটাই, ইয়াত খালি এখন খিৰিকী দিয়া হৈছে 2 পাল্লা। তো মুধচটো গাঁঠি থকা হৈছে। তো হ'বই আৰু অলম'ষ্ট। তো লিণ্ডাৰ এটা দিয়া হৈছে, টপ লিণ্ডাৰ এটা থাকিব ওপৰত। তো এয়াই। তো আপোনালোক কোনোবাই যদি চৰকাৰী ঘৰ পাইছে বা পাবলৈ হৈ আছে, তো এনেকৈ ধুনীয়াকৈ এটা সৰুকৈ বনাব পাৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো বাই বাই।